কবিতাৰ শিৰোনাম তোমাক লগ পোৱাৰ আগতে। কবি অনুপমা বসুমতাৰী। তোমাক লগ পোৱাৰ আগতে ভাবিছিলোঁ মোৰ জীৱনটোৱেই পৃথিৱীৰ আটাইতকৈ কঠিন, বেদনাদায়ক আৰু দুঃসহ। তোমাক পাই ভাবিছোঁ কিমান ভুল আছিল মোৰ ধাৰণা। প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাই জীৱনটোক বিপৰ্যস্ত কৰিলে। প্ৰিয়জনে সংসাৰ ত্যাগ কৰিলে, বিচৰাজনক পাই পুনৰ হেৰুৱালে। জীৱনত যন্ত্ৰণাৰ কি ধুমুহা বলে সেই কথা সকলোৱে জানে। সেই যন্ত্ৰণাৰ পৰা মুক্ত ময়ো নহয়, মুক্ত তুমিও নহয়। তোমাৰ সংগ্ৰাম আৰু দায়বদ্ধতাৰ যিখন ছবি মই দেখিলোঁ, তোমাৰ ধৈৰ্য আৰু সহনশীলতাৰ গভীৰতাক যেতিয়া হৃদয়ংগম কৰিলোঁ, মই বুজি উঠিলোঁ দৈনন্দিন সংগ্ৰামৰ অন্ততো যিয়ে হাঁহিমুখে থাকিব পাৰে, হাজাৰ ঘাত সংঘাততো যিয়ে অবিচলিত হৈ থাকিব পাৰে, প্ৰতিকূলতাকো নেওচি যিয়ে আগলৈ গৈ থাকিব পাৰে, তেওঁই জীৱন জিনিব পাৰে আৰু নিশ্চিতভাৱে তেওঁ সংকীৰ্ণতাৰ ঊৰ্ধ্বলৈ যাব পাৰে। সেইবাবেই তোমাক জনাওঁ মোৰ সশ্ৰদ্ধ প্ৰণিপাত। তোমাৰ কান্ধৰ বজাই যদি তোমাক কেতিয়াবা স্থবিৰ কৰে, মই থাকিম তোমাৰ কাষত। মোৰ কান্ধত ভৰ দি তুমি থিয় হ'বা আৰু বিশাল আকাশখনলৈ চাবা। তৰাভৰা ৰাতিৰ আকাশখন যদি মেঘাচ্ছন্ন হৈ উঠে, মোৰ মৰমৰ পোহৰেৰে তোমাক মই বাট দেখুৱাম। তুমি মোক সুখী হৈ থকাটো কামনা কৰিছিলা, মই তোমাক স্থিতিপ্ৰজ্ঞ হোৱাৰ কামনা কৰোঁ, সুখতো দুখতো অটল হৈ থাকিব পৰাকৈ।